Welcome friend, more YouTube channel GK in Assamese loi apunak sagotam. Aji aniti bikhesh guruttopurno video apunaloi agbaraisu. Ei video tut moi bibhinno competitive exams or karone proyojoniyo Assam সম্বন্ধিত কেইটামান GK আলোচনা কৰিম। এই GK সমূহ মই মাল্টিপল চইচ কোৱেশ্চনছ হিচাপে ইয়াত আগবঢ়াইছো। প্ৰতিটো কোৱেশ্চনছৰ এগেইনষ্টত 4টা কৈ এনসাৰ দিয়া আছে। গতিকে আপুনি যেটো কাৰেক্ট এনসাৰ সেই এনসাৰটো ইয়াত সিলেক্ট কৰিব। মই আপোনাক উত্তৰটো লগে লগে কৈ যাম। গতিকে আশা কৰিছো ভিডিওটো আপুনি শেষলৈকে চাব। শেষলৈকে চালে আপুনি গোটেইকেইটা ভিডিও অতি কম সময়ৰ ভিতৰত মনত ৰাখিব পাৰিব। মই বৰ ধুনিয়াকৈ সজাই দিছো ভিডিও কেইটা। কি জানিবা আপোনাৰ শেষৰটো জিকেই আপোনাৰ অহা পৰীক্ষাৰ কাৰণে প্ৰয়োজন হ'ব পাৰে। গতিকে আশা কৰিছো আপুনি ভিডিওটো একেবাৰে শেষলৈ চাব আৰু কাইন্ডলি আমাৰ এই ভিডিওটো আপুনি লাইক কৰিব, আপোনাৰ বন্ধুৰ লগত শেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিও আমি সদায় আমাৰ ইউটিউব চেনেল জিকে ইন এছামিছৰ দ্বাৰা প্ৰচাৰ কৰি থাকো। সদায় আমি নতুন নতুন ভিডিও আপলোড কৰি থাকো। গতিকে আপুনি কাইন্ডলি আমাৰ ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰি লব। সাবস্ক্ৰাইব বাটনত ক্লিক কৰি আৰু তলত দিয়া বেল আইকনটোত আপুনি ক্লিক কৰিব। আৰু যদি আপুনি এই ভিডিওসমূহ ডাইৰেক্ট আপোনাৰ ব্ৰাউজাৰত চাব বিচাৰে তেন্তে youtube.com/gkinassamese টাইপ কৰিলে আমাৰ ভিডিওসমূহ আপুনি চাব পাৰিব। এতিয়া আহক আগবাঢ়িছো প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ was held in Assam? অসমত নেশ্যনেল গেমছ কিমান চনত অনুষ্ঠিত হৈছিল? ডি 2007। 2 নম্বৰ প্ৰশ্ন The Guwahati Tea Auction Centre was established in the year গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন হৈছিল? ডি 1970। 3 নম্বৰ প্ৰশ্ন The Brahmaputra Cracker and Polymer Limited Industry is located at ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰীখন ক'ত অৱস্থিত? ডি লেপেটকটা। Gibon Wildlife Sanctuary is located at Gibon Wildlife Sanctuary ক'ত অৱস্থিত? সি যোৰহাট। 5 নম্বৰ প্ৰশ্ন Guwahati University was established in the year Guwahati University কিমান চনত স্থাপন কৰা হৈছিল? বি 1948। Number 6 Total number of parliamentary constituency in Assam কিমানজন মেম্বাৰ আছে? কিমান সংখ্যক আছে? 14। সি 7 Lakshminath Bezbaroa is honored with Rasaraj by Asam Sahitya Sabha in the year লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰসৰাজ উপাধি অসম সাহিত্য সভাই কিমান চনত দিছিলে? ডি 1931। Number 8 Halodhia Choraye Baodhan Khai won the National Film Award for Best Feature Film in the year কিমান চনত পাইছিলে National Film Award? 1988। 9 নম্বৰ প্ৰশ্ন The film Halodhia Choraye Baodhan Khai was directed by Halodhia Choraye Baodhan Khai ফিল্মখনৰ ডিৰেক্টৰ কোন আছিল? বি জাহ্নু বৰুৱা। Number 10 Namghosa was written by নামঘোষাখন কোনে ৰচনা কৰিছিলে? এ মাধৱদেৱ। এবাৰ 11 নম্বৰ প্ৰশ্ন Which language is used by Sankardev to written Borgeets? Borgeet কোনটো ভাষাত ৰচনা কৰিছিলে? অসমীয়া নে সংস্কৃত নে ব্ৰজাৱলী নে বেংগলী? সি ব্ৰজাৱলী। 12 নম্বৰ প্ৰশ্ন The terracotta industry is located in terracotta industry খন অসমৰ কোন ঠাইত
অবস্থিত ডি ধুবৰী 13 নম্বৰ প্ৰশ্ন The Ahom kingdom was established in the year Ahom ৰাজত্ব অসমত কিমান চনত established হৈছিল A 1228 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই আহোম ৰাজত্ব স্থাপন কৰিছিল 14 নম্বৰ প্ৰশ্ন The Shivadol was constructed during the reign of Shivadol কোনজন ৰজাৰ দিনত কনষ্ট্ৰাকচন কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল বি শিৱ সিংহ 15 নম্বৰ প্ৰশ্ন The first stadium of Assam was built in অসমৰ প্ৰথম ষ্টেডিয়ামখন কোন জিলাত অৱস্থিত কোন জিলাত নিৰ্মাণ কৰা হৈছিল ডি যোৰহাট 17 নম্বৰ প্ৰশ্ন During freedom struggle the Mrityu Bahini was formed by Mrityu Bahini নামৰ যি সংগঠন আছিলে সেই সংগঠন কোনে গঠন কৰিছিল এ পুষ্পলতা দাস 18 নম্বৰ প্ৰশ্ন The author of Asomiya Sahityar Buranji অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সি দেবেন্দ্ৰনাথ বেজবৰুৱা আৰু প্ৰশ্ন আছে গতিকে আপুনি আমাৰ এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ জিকে সমূহ যদি অসমীয়াত চাব বিচাৰে তেতিয়াহলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লওক আৰু কাইন্ডলি ভিডিওটো লাইক কৰিব আমি সদায় এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও আপোনালৈ আগবঢ়াই থাকো এইবাৰ হক নেক্সট কোৱেশ্চনলৈ নাম্বাৰ 19 Which king is also known by the nicknamed as Bhagaraja বুলি কোনজন ৰজাক জনা যায় বি সুৰামফা 20 নম্বৰ প্ৰশ্নটো হল প্ৰাচ্য শাসনাৱলী was edited by প্ৰাচ্য শাসনাৱলী নামৰ গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল এ ডক্টৰ মহেশ্বৰ নেওগ আজিলৈ এই 20টা ভিডিও আপোনালৈ আগবঢ়ালো যদি আপোনাৰ কিবা সুধিব লগা আছে বা নতুন জিকেৰ বিষয়ে জানিব লগা আছে তেন্তে কাইন্ডলি আপুনি তলত কমেন্ট বক্সত কমেন্ট কৰক মই আপোনাৰ কমেন্টৰ সহাৰি জনাম এই ভিডিওটো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ থ্যাংক ইউ